হেল্ল' ফ্ৰেণ্ডছ, আজি ৱেবছাইট ডিজাইনিঙৰ পাৰ্ট 6 আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যদিহে আপোনালোকে মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আৰু লগতে জনাব বিচাৰোঁ যে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, আপোনালোকে ফ'ল' কৰি ল'ব। তো আহক আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি আমি HTML দ্বাৰা কাৰ্ড বক্স কেনেকৈ বনায় সেইটোৱে শিকিম। ঠিক আছে, তো কাৰ্ড বক্স কি হয়, কাৰ্ড বক্স দেখিবলৈ কেনেকুৱা হয় মই আপোনালোকক দেখুৱাব বিচাৰোঁ। প্ৰথমে আমি ব্ৰাউজাৰটো অ'পেন কৰি ল'লোঁ। তো মই মোৰ ৱেবছাইটৰে এটা কাৰ্ড বক্স দেখুৱাই দিছোঁ আপোনালোকক, যাতে আপোনালোকে বুজি পায়। ঠিক আছে, তো মোৰ এইটো ৱেবছাইটে কাৰ্ড বক্স হৈছে এইখিনি হৈছে কাৰ্ড বক্স। ঠিক আছে, এইবিলাক কাৰ্ড বক্স বুলি কওঁ আমি। ঠিক আছে, তো এইখিনি কেনেকৈ বনায় তো মই আজি আপোনালোকক দেখুৱাম। ঠিক আছে, তো তাৰ আগতে আমি কি কৰোঁ, আমাৰ কোডিংখিনি উলিয়াই লওঁ। ঠিক আছে, তো কাৰ্ড বক্স বনাবলৈ কাৰণে আমাৰ এইখিনি কোডিঙৰ প্ৰয়োজন নহয়। ঠিক আছে, চ' মই এইখিনি আজি ডিলিট কৰি দিওঁ। আজি আমাক এইখিনি প্ৰয়োজন নহয়, আমি নতুনকৈ ষ্টাইল বনাম কাৰ্ড বক্সৰ বাবে। তো এইখিনি আঁতৰাই দিলোঁ। তো কাৰ্ড বক্সৰ কাৰণে আমাৰ এইখিনিও প্ৰয়োজন নহয়। ঠিক আছে, তো এতিয়া আমি কি কৰিম, কাৰ্ড বক্সৰ কাৰণে আমি ষ্টাইল বনাম। প্ৰথমতে আমি এটা কাম কৰোঁ, কাৰ্ড বক্সৰ কাৰণে প্ৰথমতে আমি এটা কাম কৰোঁ, ইয়াতে লিখি লওঁ কি কি থাকিব আমাৰ ইয়াত। ঠিক আছে, কাৰ্ড বক্সৰ কাৰণে আমি এটা ক্লাছ ল'ম কাৰ্ড বুলি। ঠিক আছে, এইটো কাৰ্ড বুলি ক্লাছ ল'ম। কণ্টেইনাৰটো কণ্টেইনাৰে থাকিব, কণ্টেইনাৰটো চেঞ্জ নহয়, কাৰণ কণ্টেইনাৰটো গোটেই ৱেব বডিটোৰ কাৰণে হয়। ঠিক আছে, তো এই কণ্টেইনাৰখিনি আমাৰ চেম থাকিব, জাষ্ট এই কণ্টেইনাৰটোৰ আণ্ডাৰত যিখিনি আছে সেইখিনিহে থাকিব আমাৰ। তো এতিয়া এইটো কি কৰিলোঁ, আমি ক্লাছ এটা বনাই ল'লোঁ যেনিবা কাৰ্ড বুলি। ঠিক আছে, তো ইমেজ আপুনি কাৰ্ড বক্সত আমাৰ ইমেজৰ প্ৰয়োজন হয়। ঠিক আছে, ওপৰত যদি আপোনালোকে টাইটেল দিব বিচাৰে টাইটেল দিব পাৰে, কিন্তু মই ইয়াত ইমেজ ইউজ কৰিম। ঠিক আছে, চ' আমি এই ইমেজটো থাকিবলৈ দিওঁ। তাৰপিছত আমাক আহি যাব আৰু এটা ক্লাছ লৈ লওঁ আমি। ঠিক আছে, তো আমাৰ আৰু এটা ক্লাছ ল'ব লাগিব। আমি আৰু এটা ক্লাছ লৈ লওঁ, div ক্লাছ কণ্টেইনাৰে লৈ লওঁ, কণ্টেইনাৰ লৈ লওঁ। ঠিক আছে, তো এই কণ্টেইনাৰটো আমি কি কৰোঁ, ইয়াত ক্ল'জ কৰি দিওঁ, ক্ল'জ কৰি দিলোঁ। এই কণ্টেইনাৰটোতে আমি এই কণ্টেইনাৰটো ক্ল'জ কৰি দিলোঁ। ঠিক আছে, তাৰপিছত ইয়াত আমি এতিয়া কি কৰিম, এটা টেগ লৈ লওঁ, h3 টেগটো আমি ইয়াতো ইউজ কৰিম। ঠিক আছে, তো h3 টেগটো লৈ ল'লোঁ। লৈ লোৱাৰ পিছত আৰু এটা টেগ ল'ম আমি ইয়াৰ ভিতৰত, সেই টেগটো হৈছে আপোনাৰ p টেগ। p মানে কি হয় ফ্ৰেণ্ডছ, p টেগটো আপোনালোকক মই বুজাই দিব খুজিছোঁ। p মানে হৈছে পেৰেগ্ৰাফ। ঠিক আছে, p মানে পেৰেগ্ৰাফ হয়। ঠিক আছে, তো আমি h3 আণ্ডাৰত আমি কি লিখিম, h3 যিটো আমি টেগ লৈছোঁ সেই টেগটোৰ আণ্ডাৰত আমি লিখিম টাইটেল। মানে ধৰক আপুনি যি কাৰ্ডৰ ভিতৰত যিখিনি টাইটেল লিখিব বিচাৰে সেই টাইটেলখিনি। ঠিক আছে, লাইক মই ইয়াত লিখি দিওঁ মিল্টন ৱেব অসম। ঠিক আছে, অসম। ঠিক আছে, এইটো 1 নম্বৰ বুলি দি দিওঁ। তাৰপিছত আমি পি টেগত কি হয়, আপোনাৰ যিটো ডেছক্ৰিপশ্যন হয় সেই ডেছক্ৰিপশ্যনখিনি পি টেগৰ আণ্ডাৰত আপোনালোকে লিখিব পাৰে। তো মই ইয়াৰ পৰাই মোৰ ডেছক্ৰিপশ্যন এটা কপি কৰি লওঁ, অকণমান কিবা এটা কপি কৰি লওঁ আৰু। ঠিক আছে, ইয়াৰ পৰা এইটোকে কপি কৰি লওঁ, এইটো কপি কৰি ল'লোঁ। কপি কৰি মই কি কৰিম, পি টেগৰ আণ্ডাৰত পেষ্ট কৰি দিম। এতিয়া আপোনালোকে চাব, মই এইটো কি কৰিম, এতিয়া ছেভ কৰি দিম। ঠিক আছে, ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ পিছত আমাৰ এই পেজটো ৰিলোড কৰিলোঁ। এতিয়া চাওক, দেখিবৰ কাৰণে কিবা ভাল লগা নাই। ঠিক আছে, তো এইটো আমি এতিয়া কি কৰিলোঁ, জাষ্ট লিখিলোঁহে। তো আমি এতিয়া কি কৰিম, ইয়াক ষ্টাইল কৰিম। ষ্টাইল কৰিবৰ কাৰণে আমি আহি যাওঁ। ঠিক আছে, ষ্টাইল কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম, কণ্টেইনাৰটো কণ্টেইনাৰে থাকিবলৈ দিওঁ। তাৰপিছত আমি লিখোঁ কাৰ্ড, কাৰণ আমি কি কৰিছিলোঁ ইয়াত কাৰ্ড যিটো ক্লাছ হয় ক্লাছটো কাৰ্ড লৈছিলোঁ। চ' আমি ক্লাছ লিখিম কাৰ্ড। ঠিক আছে, কাৰ্ড বুলি লিখি দিওঁ, ডট চি কাৰ্ড। তাৰপিছত কাৰ্ডৰ আণ্ডাৰত আমি কি লিখিম, প্ৰথমতে ফ্লট, কাৰণ আমি এইখিনি প্ৰথমৰ পৰাই লেফ্টত ৰাখিব লাগিব। চ' আমি ফ্লট লিখিলোঁ। তাৰপিছত আমি কি কৰিম, কাৰ্ডতো আপোনাৰ এতিয়া ধৰক কি হয়, কাৰ্ডবিলাক কেনেধৰণৰ থাকে মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। এইখিনিকে মই বৰ্তমান আকৌ কপি কৰিম, কপি কৰি ইয়াত পেষ্ট কৰি দিলোঁ। তাৰপিছত আকৌ এবাৰ ইয়াত পেষ্ট কৰিলোঁ। কাৰ্ডবিলাক কি হয়, লাইন বাই লাইন থাকে। ঠিক আছে, এতিয়া ধৰক এই কাৰ্ডবিলাক দেখিছে, ইয়াত 3টা কাৰ্ড বক্স আছে, তো একে লাইনত আছে। তো সেইটো কাৰণে ইয়াত চাব এতিয়া ইয়াত যেনিবা মই দি থৈছোঁ 3টা কাৰ্ডৰ কাৰণে দি থৈছোঁ, কিন্তু ইয়াত কি হৈছে,
লাইন বাই লাইন নাই, এক লাইনতে নাইকিয়া, ঠিক আছে। চ' কি কৰিব লাগিব, আমি ইয়াক ডিজাইন কৰিব লাগিব যাতে এটা লাইনতে তিনিটা আহে, ঠিক আছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াক লিষ্ট ষ্টাইল বনাই দিওঁ। লিষ্ট ষ্টাইলটো আমি কি কৰোঁ, ইনলাইন দি দিওঁ, ইনলাইন, ঠিক আছে। তাৰপিছত ইয়াৰ উইথটো আমি কিমান দিম, উইথটো দি দিম, যদি আমাৰ চাব ফ্ৰেণ্ডছ, আমি আগৰ ভিডিঅ'বিলাকত চাইছিলোঁ যে এই যে ডেস্কটপৰ চাইজৰ কাৰণে যিটো উইথটো হয় উইথটো আমি 100% দিওঁ। 100% মানে কি হয়, লেফ্টৰ পৰা ৰাইটলৈকে 100%, ঠিক আছে। চ' আমি কি কৰিব লাগিব, এতিয়া ইয়াত আমি তিনিটা কাৰ্ড বক্স বনাম যিটো 100%ৰ ভিতৰতে আহিব লাগিব। তো এটা লাইনতে আহিব লাগিব। চ' কি কৰিব লাগিব, সেই 100%টোক আমি কি কৰিব লাগিব, 3 ভাগ কৰিব লাগিব। 3 ভাগ কৰিলে কি হয়, আমাৰ 33% হয়। চ' আমি কি কৰিম, 30% দিম, ঠিক আছে। কাৰণ আমাৰ বক্সকেইটাৰ মাজে মাজে ধৰক গেপছৰ প্ৰয়োজন হয়। চ' আমি কি কৰিম, ইয়াক 30% দি দিম। 30% দি ইয়াক ক্ল'জ কৰি দিম। তাৰপিছত এতিয়া আপোনালোকে এটা বস্তু চাব, এইটো মই ছেভ কৰি দিলোঁ। ছেভ কৰি ৰিলোড কৰিলোঁ, চাওক দেখিব পাৰিলে, এতিয়া এটা লাইনতে আহি গ'ল, ঠিক আছে। তো এতিয়া চাব, আমাৰ ৰাইট ছাইডৰ পৰা এই ছাইডৰ পৰা গেপছটো বেছিকৈ আছে, ঠিক আছে। এই ৰাইট ছাইডৰ পৰা গেপছটো বেছিকৈ আছে, এইটো আমি মেনেজ কৰিম বাৰু, ঠিক আছে। তাৰ কাৰণে আমি কি কৰিব লাগিব, হাইটটো দিব লাগিব। এই বক্সটোৰ আমি এটা হাইট দিম, ঠিক আছে। হাইটটো কি কৰোঁ, হাইট দি দিওঁ আমি 200 দি চাওঁ ৰ'ব, 200 পিক্সেল দি দিওঁ, ছেভ কৰি দিওঁ, ঠিক আছে। ৰিলোড কৰিলোঁ, এতিয়ালৈকে একো চেঞ্জ হোৱা নাই। তাৰপিছত আমি কি কৰিম, ইয়াৰ মাৰ্জিন বা পেডিং নাই, আমি এটা কাম কৰোঁ, বেকগ্ৰাউণ্ড দি লওঁ, বেকগ্ৰাউণ্ড দি দিলোঁ। বেকগ্ৰাউণ্ড আমি ইয়াৰ কি কৰিলোঁ, হোৱাইট দি দিলোঁ, ঠিক আছে। হোৱাইট দি পিনে ছেভ কৰি দিলোঁ। এতিয়া এটা বস্তু চাব, ৰিলোড কৰি দিলোঁ, ইয়াৰ বেকগ্ৰাউণ্ড হোৱাইট হৈ গ'ল, ঠিক আছে। এতিয়া আমি দেখিব পাৰিছোঁ যে অনলি এই ইমেজখিনিৰ বেকগ্ৰাউণ্ডে হোৱাইট হ'ল, কিন্তু এইখিনি যিখিনি আমাৰ লেটাৰ্ছ আছিলে, টাইটেলছ আছিলে আৰু ডেছক্ৰিপশ্যনখিনি আছিলে, সেইখিনি আপোনাৰ হোৱাইট নহ'ল, ঠিক আছে। তো তাৰ কাৰণে আমি কি কৰিম, ইয়াত এটা কাম কৰোঁ, ইয়াৰ আপোনালোকৰ হাইটটো অকণমান বঢ়াই দিওঁ, 50 পিক্সেল কৰি দিওঁ। এতিয়া চাওঁচোন, এতিয়া চাব পাৰিছে যে ইয়াত আৰু অকণমান বাঢ়ি গৈছে, ঠিক আছে। তো তাৰ কাৰণে আমাৰ কি হ'ব, আমি ইমেজ চাইজটো সৰু কৰিব লাগিব, ঠিক আছে। ইমেজ চাইজটো যেতিয়া আমি সৰু কৰি দিম, তো এই ডেছক্ৰিপশ্যনখিনিও ইয়াৰ আণ্ডাৰত আহি যাব, ঠিক আছে। তো আমি কি কৰোঁ, এতিয়া এইখিনি চেঞ্জ কৰি লওঁ, বেকগ্ৰাউণ্ডটো হোৱাইট কৰিলোঁ। তাৰপিছত আমি এটা কাম কৰিম, ঠিক আছে। ইয়াৰ বৰ্ডাৰ দি দিওঁ, বৰ্ডাৰ নিদিওঁ, বৰ্ডাৰ ৰেডিয়াছ কৰি দিওঁ, ঠিক আছে। বৰ্ডাৰ ৰেডিয়াছ কৰি দিওঁ, ৰ'ব, ৰেডিয়াছ আমি 7 পিক্সেল লৈ লওঁ, 7 পিক্সেল, ঠিক আছে। তো ছেভ কৰি দিলোঁ, ৰিলোড কৰিলোঁ, ঠিক আছে। চাওক, এই চুকটো দেখিছে আপোনাৰ, এইটো বৰ্ডাৰটো আপোনাৰ 7 পিক্সেল, মানে এইটো ৰাউণ্ড টাইপ হৈ গৈছে, ঠিক আছে। তো এই বৰ্ডাৰটো যদি আমি নিদিওঁ, তেতিয়াহ'লে কেনেকৈ ধৰণৰ দেখিব আপোনালোকে চাব। ছেভ কৰি দিলোঁ, আকৌ ৰিলোড কৰি দিলোঁ। এতিয়া চাওক, এইটো চুক হৈ আছে, ঠিক আছে, চুক নিচিনা দেখা পাই আছোঁ। যদি আমি বৰ্ডাৰটো দি দিওঁ, এইটো ৰাউণ্ড হৈ যাব, ঠিক আছে। তো কি কৰোঁ, চেট কৰি দিওঁ। এতিয়া আপোনালোকক বেছিকৈ দেখুৱাই দিছোঁ, মই আৰু ভালকৈ দেখুৱাই দিছোঁ। এইটো 20 পিক্সেল দি দিলোঁ, ছেভ কৰি দিলোঁ, ছেভ কৰি ৰিলোড কৰি দিলোঁ, এতিয়া চাওক, এই চুকটো চাওক, বেছিকৈ ৰাউণ্ড হৈ গ'ল। তো আমি কি কৰোঁ, বেছিকৈ ৰাউণ্ড থাকিলেও দেখিবলৈ ভাল নালাগে। চ' আমি কি কৰোঁ, ইয়াক 7% কৰি দিওঁ, 7 পিক্সেল কৰি দিওঁ, তো ছেভ কৰি দিলোঁ। এতিয়া চাব, ঠিক আছে, এইটো চাফিচিয়েণ্ট। তাৰপিছত আমি কি বনাব লাগিব, ইয়াৰ পিছত আমি আহি গ'লোঁ, কি হ'ল, কণ্টেইনাৰটো। এই কণ্টেইনাৰটো আমি বনাই লওঁ, ঠিক আছে। ক্লাছ কণ্টেইনাৰটো বনাই লওঁ, ক্লাছ হয় এইটো, ঠিক আছে। তো ইয়াৰ আগতে আমি কি কৰিলোঁ, ডট কাৰ্ডৰ আণ্ডাৰটো কণ্টেইনাৰ আছে। চ' আমি কাৰ্ডটো আগত লিখিব লাগিব, তাৰপিছত আমি কণ্টেইনাৰ লিখিব লাগিব, কাৰণ আমি আগৰ ভিডিঅ'কেইটা চাইছোঁৱেই, ঠিক আছে। তো কণ্টেইনাৰটো কি কৰোঁ, মই আপোনাৰ পেডিং দি দিওঁ কণ্টেইনাৰত, পেডিং এটা কাম কৰোঁ, মই ইয়াতো 1 পিক্সেল দি দিওঁ। তাৰপিছত এইটো লেফ্ট 1 পিক্সেল হয়, ঠিক আছে। তাৰপিছত টপত আমি কি কৰোঁ, 10 পিক্সেল দি দিওঁ, 10 পিক্সেলে দি দিওঁ, ঠিক আছে। চাব ফ্ৰেণ্ডছ, মই আপোনালোকক কৈছিলোঁ যে পেডিং বা মাৰ্জিন হ'লে যদি আমি অনলি ইয়াত 10 পিক্সেল দিওঁ, তেনেহ'লে এইটো লেফ্ট, ৰাইট, টপ, বুটম চব ফালৰ পৰা 10 পিক্সেল হৈ যাব, ঠিক আছে। তো আমি তেনেকৈ নিলিখি এনেকৈ লিখিব পাৰোঁ। আমি যদি এইটো লিখিব বিচাৰোঁ যে মাৰ্জিন লেফ্ট, ঠিক আছে, তো মাৰ্জিন লেফ্ট লিখি দিলে মাৰ্জিন লেফ্টৰ পৰা 10 পিক্সেল হৈ যাব। কিন্তু যদি আমি এনেকৈ লিখিবও নিবিচাৰোঁ, তেনেহ'লে আমি এনেকৈও লিখিব পাৰোঁ,
ইয়াত কি কৰিলোঁ 1 পিক্সেল দি দিলোঁ ঠিক আছে 1 পিক্সেল মানে কি হয় এইটো লেফ্ট ছাইডৰ পৰা 1 পিক্সেল হ'ব আৰু টপৰ পৰা 10 পিক্সেল হ'ব ঠিক আছে তাৰপিছত আমাৰ আহি যাব H3 টেগটো ঠিক আছে এই কণ্টেইনাৰ কাৰ্ড কণ্টেইনাৰটো আমি ইয়াৰ পৰা কপি কৰি লওঁ কপি কৰি ইয়াত পেষ্ট কৰোঁ তাৰপিছত দি দিওঁ H3 টেগটো H3 টেগটোৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ কালাৰটো প্ৰথমতে চেঞ্জ কৰি লওঁ কালাৰ দি দিওঁ কালাৰটো মই দি দিছোঁ D600 তাৰপিছত আমি ইয়াৰ দি দিওঁ ফন্ট চাইজটো কাৰণ H3 হেৰিটো ফন্ট চাইজটো আমি দি দিওঁ ফন্ট চাইজটো মই দি দিওঁ 17 পিক্সেল কাৰণ যোৱাকালিও আমি 17 পিক্সেলেই দিছিলোঁ তাৰপিছত আমি দি দিওঁ ফন্ট ৱেটটো মানে অকণমান শকত হৈ যাওক নহ'লে দেখিবলৈ ভাল নালাগিব ফন্ট ৱেটটো আমি কি কৰোঁ ইয়াৰ চাইজটো অকণমান শকত কৰিবৰ কাৰণে বল্ড কৰি দিওঁ ঠিক আছে বল্ড কৰি দিলোঁ ছেভ কৰি দিলোঁ এতিয়া চাব অকণমান ৰিলোড কৰিলোঁ এতিয়া চাওক ইয়াৰ কালাৰটো চেঞ্জ হৈ গ'ল ঠিক আছে তো এতিয়া আমি ইয়াক ডিজাইন কৰিম ঠিক আছে তো ইয়াৰ ডিজাইনটোৰ কাৰণে আমাৰ কি কৰিব লাগিব সৰি ইয়াৰ পিছত আৰু এটা আছে পি টেগটো আছে পি টেগটোৰ কাৰণে আমি বনাব লাগিব পি টেগটোৰ কাৰণে আমি কি কৰোঁ ইয়াকে কপি কৰি লওঁ কপি কৰি পেষ্ট কৰি দিওঁ ইয়াত পেষ্ট কৰি দিওঁ তাৰপিছত পি লিখি দিওঁ পি লিখি পিনে ইয়াৰ পি টেগটো লৈ লওঁ পি টেগটো আমি কি কৰিম টেক্সট এলাইজিন কৰি দিওঁ নহয় যদি টেক্সট এলাইজিন নকৰোঁ তেতিয়া দেখিবলৈ ভাল নহয় ঠিক আছে তো জাষ্টিফাই কৰি দিওঁ জাষ্টিফাই ঠিক আছে তাৰপিছত আমি আহি যাওঁ ফন্ট চাইজটোলৈ ফন্ট চাইজটো আমি কি কৰিম 13 পিক্সেল লৈ লওঁ তাৰপিছত আমি আহি যাম ফন্ট ৱেটটো নল'লেও হয় কোনো কথা নাই ঠিক আছে তো কালাৰটো চেঞ্জ কৰি দিওঁ জাষ্ট কালাৰটো আমি লৈ লওঁ হৈ গ'ল সৰি কালাৰটো লৈ লওঁ আমি হেছটেগ A6 এইটো লাইট গ্ৰে কালাৰটো হয় ঠিক আছে তাৰপিছত মাৰ্জিন লৈ লওঁ মাৰ্জিন টপটো লৈ লওঁ কাৰণ আমাৰ এইটো কি হয় মাৰ্জিন টপটো হৈছে ইয়াৰ আৰু এই ডেছক্ৰিপশ্যন আৰু টাইটেলৰ মাজৰ যিটো হেৰি হয় সেইটো টপটো ঠিক আছে তো আমি ইয়াত নল'লেও কোনো কথা নাই বাৰু ঠিক আছে তো নলওঁ এতিয়া ছেভ কৰি দিলোঁ ছেভ কৰি দিবা ৰিলোড কৰি দিলোঁ চাওক ইয়াৰ কালাৰখিনি চেঞ্জ হৈ গ'ল ঠিক আছে তো এতিয়া আমাৰ দেখিবলৈ পাই আছোঁ যে আমি ইয়াত কাৰ্ড বক্স বনাম বুলি কৈছিলোঁ তো কাৰ্ড বক্সটো এইটো ছিংগল হ'ব লাগিছিলে তো গোটেইখিনি একেলগতে আছে ঠিক আছে চ' আমি কি কৰিম ইয়াত আৰু এটা কাম আছে আমাৰ ইয়াত কৰিবৰ কাৰণে কাৰ্ডটোৰ আমি এটা কাম কৰোঁ অকণমান ট্ৰেনজিশ্যনটো বঢ়াই দিওঁ মানে ইয়াৰ মানে ষ্টাইলছটো মানে ধৰক ইয়াৰ ওপৰত যদি আমি মাউচটো হেৰি কৰোঁ তো ইয়াৰ অকণমান ষ্টাইলটো চেঞ্জ হৈ যায় যাতে মাউচটো যদি আমি ইয়াৰ ওপৰত আনো তো ইয়াৰ ষ্টাইলটো যাতে চেঞ্জ হৈ যায় চ' আমি কি কৰিব লাগিব তাৰ কাৰণে ইয়াত কাৰ্ডৰ হোভাৰ বনাব লাগিব ঠিক আছে কাৰ্ড হোভাৰ বুলি কয় তো কাৰ্ড হোভাৰ হ'ব ডট নহয় এইটো সৰি ডট হোভাৰ ঠিক আছে কাৰ্ড হোভাৰটোৰ কাৰণে কি কৰিব লাগিব আমি বেকগ্ৰাউণ্ড দি দিওঁ ইয়াৰ বেকগ্ৰাউণ্ডটো চাব যদি মই বেকগ্ৰাউণ্ডটো ব্লেক দি দিওঁ আপোনালোকক মই দেখুৱাই দিছোঁ ব্লেক দি দিলোঁ ছেভ কৰি দিলোঁ ব্লেক দি দিয়া পাছত ৰিলোড কৰি দিলোঁ ঠিক আছে ইয়াৰ ওপৰত এয়া চাওক মাউচটো আনি দিয়াৰ লগে এইটো ব্লেক হৈ গৈছে এতিয়া তিনিটা কাৰ্ড বক্স তিনিটা বেলেগ হৈ গৈছে ঠিক আছে কিন্তু তাৰপিছতো আমি চাব পাৰিছোঁ যে ইয়াৰ ওপৰত অহা নাই কাৰণ এইখিনি আৰু অকণমান ওপৰলৈ যাব লাগিব তেতিয়াহে তাৰ ওপৰত আহিব চ' আমি কি কৰোঁ বেকগ্ৰাউণ্ডটো যদি আমি ব্লেক দি দিওঁ তেতিয়া দেখিবলৈ ইমান ভাল নালাগিব চ' আমি ইয়াত কি কৰোঁ RGB কালাৰ লগাই দিওঁ ঠিক আছে RGB ঠিক আছে তাৰপিছত আমি লগাই দিওঁ 0,0,0,1 দি দিওঁ ছেভ কৰি দিওঁ এতিয়া চাওক দেখিলে এই কালাৰটো অকণমান চেঞ্জ হৈ গ'ল ঠিক আছে তো আমি এতিয়া কি কৰিব লাগিব ইয়াত আমি এই ইমেজ সাইজটোকো চেঞ্জ কৰিব লাগিব ঠিক আছে এই ইমেজ সাইজটো চেঞ্জ কৰিব লাগিব তো ইমেজ সাইজটো চেঞ্জ কৰিবৰ কাৰণে মই ইয়াতে কৰোঁ কি কৰিম ইয়াতে লিখি দিওঁ ঠিক আছে তো উইডথটো মই লিখি দিওঁ ইয়াত 100% দি দিওঁ 100% হৈ 100% মানে কি বুজাব ইয়াত উইডথটো ইয়াৰ 100% হৈ গ'লে কি হয় এই কাৰ্ড বক্সটো লেফ্ট সাইডৰ পৰা ৰাইট সাইডলৈকে যিমানখিনি এইটো আপোনাৰ ব্লেক টাইপ দেখা পাইছে লাইট গ্ৰে দেখা পাইছে সৰি তো সিমানখিনিলৈকে আপোনাৰ ইমেজটো শ্ব' কৰিব লেফ্টৰ পৰা ৰাইটৰলৈকে ঠিক আছে তো মই আপোনাক দেখুৱাই দিওঁ সেইটো এইটো ছেভ কৰিলোঁ নে ছেভ কৰি দিওঁ ছেভ কৰি মই আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে তো ইয়াৰ কাৰণে মই এটা কাম কৰোঁ মই তিনিটা ফটো উলিয়াই থৈছিলোঁ ইমেজ চ' মই এই ইমেজখিনি ইয়াৰ পৰা কপি কৰি এই বক্সটো ফল্ডাৰত ভৰাই দিওঁ আমি ফল্ডাৰত ভৰাই দিছোঁ ফল্ডাৰত ভৰাই আমি কি কৰোঁ ইমেজবিলাক চেঞ্জ কৰি দিওঁ 1 JPG ঠিক আছে তাৰপিছত
সৰি 2 jpg 3 jpg সেভ কৰি দিলো এতিয়া আপোনালোকে বস্তু এটা দেখুৱালে সুবিধা হ'ব ৰিলোড কৰি দিলো চাওক এইখিনি কি হৈছে পিকচাৰখিনি বহুত বেছি ডাঙৰ হয় ঠিক আছে সো আমি হাইটো দিব লাগিব তো এইটো উইডথটো আমি দি দিলো 100% ঠিক আছে সৰি এইটো সেভ কৰি দিলো সৰি ইয়াত কমা আছিলে এটা আমি ইয়াক হাইট দিব লাগিব তো হাইটৰ কাৰণে কি হ'ব এই হাইট দিটো আমি হাইট দিটো 100 পিক্সেল সেভ কৰি দিলো এতিয়া চাব ফ্ৰেন্ডছ সৰি ইয়াত কিবা এটা খেলি মেলি আছে কি খেলি মেলি আছে বাৰু কাৰ্ড বক্স সৰি এইখিনি আমি এটা জায়গাতে দিছো এতিয়ালৈকে বাকি ইমেজখিনি দিয়াই নাই তো ইয়াতো আমি কপি পেস্ট কৰি দিওঁ ঠিক আছে সেভ কৰি দিলো সেভ কৰিলে এতিয়া ৰিলোড কৰি চাম ৰিলোড কৰিলো চাওক এই গোটেইখিনি ইমেজ এতিয়া 100% হৈ আছে মানে কি হয় আপোনাৰ এটা কাৰ্ড বক্সৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ 100% হৈ আছে ঠিক আছে তো এতিয়া চাব কাৰণ মোৰ ফ্ৰেন্ডছ আপোনালোকক আগতে কৈছিলো যে এই আখৰখিনি এই লেটাৰখিনি যিটো ডেছক্ৰিপশ্যন হয় এইখিনি এই ইমেজটোৰ চাইজৰ কাৰণে আপোনাৰ এইখিনি তলত নামি আছিলে তো এতিয়া চাওক ইমেজ চাইজটো আমি ছেট কৰি দিলোঁ তো ডেছক্ৰিপশ্যনখিনি ওপৰলৈ গুচি গ'ল তো এতিয়া কি কৰিম আমি ইয়াৰ বাবে কি কৰিব লাগিব এতিয়া আৰু অকণমান ডিজাইন কৰিবলগীয়া আছে ডিজাইনটোত আমাৰ আৰু কি কাম আছে এই কাৰ্ড বক্সৰ এই হোভাৰটো যিটো আছে ইয়াৰ ট্ৰেনজিশ্যন দি দিওঁ আমি মানে কি হয় এইটো চাওক ইয়াত যদি মই মাউচটো লৈ আহিছোঁ তো লগে লগে এইটো কি হৈছে আপোনাৰ লাইট গ্ৰে কালাৰ হৈ গৈছে ঠিক আছে তো ইয়াক শ্ল'লি লাইট গ্ৰে হ'ব লাগে মানে ধৰক দেখিবলৈ অকণমান ধুনীয়া লাগে যাতে মাউচটো দিয়াৰ লগে লাহে লাহেকৈ আহে তো আমি তাৰ বাবে কি কৰিব লাগিব ইয়াত বনাব লাগিব যে ট্ৰেনজিশ্যন ট্ৰেনজিশ্যন ঠিক আছে তাৰপৰা ইয়াৰ কি কৰিম ট্ৰেনজিশ্যন বেকগ্ৰাউণ্ড সৰি BACK বেক GROUND বেকগ্ৰাউণ্ড ঠিক আছে EAS ইন আৰু আউট তাৰ কাৰণে আমি কি কৰিব ডট তো আমি 3 সেকেন্ড দি দিওঁ এইটো ঠিক আছে 3 সেকেন্ড দি দিওঁ .3 মানে .3s মানে 3 সেকেন্ড হয় ঠিক আছে তো এতিয়া চাব ৰিলোড কৰি দিওঁ চাওক এইটো লাহে লাহেকৈ আহিছে ঠিক আছে তো এইটো আমি ট্ৰেনজিশ্যনটো আৰু বঢ়াব পাৰোঁ এইটো 3 সেকেণ্ডৰ জেগাত 5 সেকেণ্ডো কৰিব পাৰোঁ 5 সেকেণ্ড কৰি দিওঁ এতিয়া চাব আৰু শ্ল' হৈ যাব চাওক আৰু শ্ল' হৈ গ'ল ঠিক আছে তো এতিয়া এইখিনিলৈকে হৈ গ'ল তো আমি এইখিনি কি কৰিব লাগিব গোটেইকেইটা বক্সটো একেলগে লাগি আছে তো আমি ইয়াৰ মাজত কি কৰোঁ গেপছ কৰিব লাগিব তো গেপছ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত মাৰ্জিন আৰু পেডিং দিব লাগিব ঠিক আছে মাৰ্জিন দি দিওঁ আমি তো মাৰ্জিনৰ কাৰণে আমি কিমান দিম মাৰ্জিন 10 পিক্সেল দি দিওঁ সেভ কৰি দিওঁ চাওঁচোন ৰিলোড কৰিলোঁ চাওক মাৰ্জিন 10 পিক্সেল আহি গ'ল ঠিক আছে কিন্তু তাৰ উপৰিও আপোনালোকে চাব পাৰিছে যে এই ৰাইট ছাইডৰ পৰা অকণমান বেছিকৈ গেপছ হৈ আছে তো ইয়াক আমি মেনেজ কৰিব লাগিব তো তাৰ কাৰণে আমি কি কৰিম এইটো অকণমান মাৰ্জিনটো বঢ়াই দিওঁ সেভ কৰি দিলোঁ সেভ কৰি ৰিলোড কৰি দিলোঁ চাওক আৰু অকণমান কি হয় মাৰ্জিনটো আৰু অকণমান লাগিব তো ইয়াক পেডিং দিব লাগিব আমি ঠিক আছে তো পেডিং দি দিওঁ আমি ইয়াত পেডিং দি দিওঁ 10 পিক্সেল সেভ কৰি দিলোঁ চাওক এতিয়া দেখিবলৈ ধুনীয়া লাগিছে ঠিক আছে তো এই আখৰখিনি কি হৈছে এই আখৰখিনি আমি অকণমান চাইজটো ডাঙৰ কৰি দিওঁ এই আখৰখিনিৰ চাইজটো আমি কি কৰোঁ 15 কৰি দিওঁ সেভ কৰিলোঁ ৰিলোড কৰিলোঁ চাওক অকণমান ডাঙৰ হৈ গ'ল ঠিক আছে তো ইয়াত আৰু আপোনালোকে লিখিব পাৰে আৰু কিবা কিবি লিখিব পাৰে তো সেইখিনি আপোনালোকৰ কথা তো মই ফ্ৰেণ্ডছ আপোনালোকক আৰু এটা কথা বুজাই দিব বিচাৰিছিলোঁ যে মই আগতে আপোনালোকক কৈ আছিলোঁ যে এই টেগবিলাক কিয় আমি ক্ল'জ কৰিবলগীয়া হয় ঠিক আছে তো মই আপোনালোক ইয়াত এতিয়া বুজাই দি আছোঁ ঠিক আছে যদি এই ডিআইভিটোৱে ক্ল'জ কৰি আছে ঠিক আছে এইখিনি ক্ল'জ কৰি আছে এই ডিআইভিটোৱে ক্ল'জ কৰি আছে ঠিক আছে তো যদিহে আমি ইয়াৰ পৰা কোনোবা এটা ডিআইভি যদি ক্ল'জ নকৰি এৰি দিওঁ ধৰি লওক আমি ইয়াত নেলিখিলোৱে তো সেভ কৰিলোঁ তাৰপিছত এতিয়া চাব ইয়াৰ প্ৰব্লেমটো চাওক ইয়াৰ প্ৰব্লেমটো এতিয়া বুজিব পাৰিলে যে আমি ক্ল'জ কিয় কৰিবলগীয়া হয় ঠিক আছে তো আপোনালোকে এইখিনি বুজিব পাৰিলেই চাগে তো এতিয়া আমি কি কৰোঁ আকৌ ডিআইভিটো ইয়াত লিখি দিওঁ সেভ কৰি দিওঁ চাওক এইখিনি ঠিক আকৌ ঠিক হৈ গ'ল ঠিক আছে চৰি মই ইয়াত আৰু এটা বস্তু দিবলৈ থাকি গ'ল এইটো হ'ল আমাৰ 2 এইটো হৈছে 3 ঠিক আছে সেভ কৰি দিলোঁ তাৰপিছত ৰিলোড কৰি দিলোঁ
2 3 হৈ গ'ল ঠিক আছে তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি লগে লগে বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যন পাই যায় আৰু মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তো আপোনালোকে তাত গৈ ফ'ল' কৰি ল'ব তো আজিলৈ ইমানেই ধন্যবাদ